ওয়াও চাপৰ মানুহৰ চিষ্টেম দেখা ভৰি একদম এনেকৈ দিব লগা হৈছে ওৱাও কি কয় জানো জিনি বাদামটো জিনি মাই গড গ্ৰেভি চাওক না গ্ৰেভিটো এনেকৈ লৈ এনেকৈ কেঁচা পিঁয়াজ অকণ জাষ্ট পাৰ্লাৰৰ পৰা আহি ৰুম পাইছোহি আৰু ৰুমলৈ আহি থাকোঁতে আমাৰ ঘৰৰ মালিকনী বৌয়ে দি পঠিয়াইছে পূৰা পকা পকা কঁঠাল এতিয়া আৰু একদম গৰমত কঁঠাল খাম আৰু আপোনালোক সকলোকে আমাৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ তুমি খাব নাই হৰা মই নাখাওঁ মই কঁঠালৰ গুটি খাম বইল কৰি কঁঠাল খাই বহুত বেয়া পায় কিন্তু মই বেয়া নাপাওঁ ভালেই পাওঁ কঁঠালৰ গুটি খাই ভাল পাওঁ আৰু এতিয়া এইখিনি ইমানখিনি মই অকলে অকলে সৰহ হ'ব চাওঁচোন কিমান খাব পাৰোঁ আৰু এইফালে লৈ আহিছিলোঁ অলপমান চিকেন আমি দুটাহে মানুহ সেইকাৰণে লৈ আহিছোঁ কিমান দিছে এপোৱা ন এপোৱা লৈছিলোঁ চিকেন ধুই থৈছোঁ সেইখিনি মুখ হাত ধোৱাৰ আগতে মই ধুই থৈ গৈছোঁ আৰু ইয়াৰ পৰা মোৰ ৰাতিপুৱা বাচন ধুম খাই আছে এতিয়া প্ৰথম বাচন বৰ্তন ধুই লওঁ তাৰপিছত চিকেন বনাম আজি মই বনাম দেই এইবাৰ যা মই বনাম দেই আজি মাংসটো মই বনাম বুলি ক'লোঁ কিন্তু সি ধুনীয়াকৈ পূৰা হালধি নেমু আৰু নিমখ দি মাংস মেৰিনেট কৰাত লাগি গ'ল মোক বনাব দিবানে নে তুমিয়ে বনাবা আজি ভাবিছোঁ মাংসটো অকল পিঁয়াজৰ লগত বনাওঁ আৰু আমাৰ নহৰু নাই অকল বনাই আছিলে হ'ব বাৰু আৰু তুমি কি কৰি আছা গেছটো গোটেইখন চাওকচোন কি কৰি পেলালে অৱস্থা নাই ৰাম ৰাম কি কৰি আছা কি তুমি সেইবোৰ জিৰা পাউডাৰ বনাই আছোঁ এয়া মিক্সিত চাৰ্জাৰখনৰ ৰূপটো চাওকচোন কেনেকুৱা কৰি থৈছে কি কৰি আছা তুমি হ'লগৈ নাই নাই হোৱা জলকীয়া গুটিখিনি এৰুৱাই লৈছোঁ এইখিনি পেষ্ট বনাম এতিয়া আদা নহৰুৰ লগত কালাৰ আহিবৰ কাৰণে ৰেড চিলি নাই যে সেইকাৰণেতো ৰেড চিলি বনাম এতিয়া হয় নি এই গুটিখিনি অঁতৰাই নল'লে হ'ব দিয়া গুটিকেইটা থাকিলে মৰ্ণিং ভাল লাগিব তেনেকৈ বহুত পুৰিব মই নোৱাৰোঁ খাবলৈ এই গুটিকেইটা যদি থাকে মৰ্ণিং মজা লাগিব মৰ্ণিঙলৈ থাকিবগৈ নে একো নাংক সেইটো কথা কোৱা নাই খেলটো বুজি পোৱা নাই এইবোৰ লিজেণ্ডসকলে বুজি পাব এই গুটিকেইটা খাই দিলে মৰ্ণিং মজা লাগে হয়নে লেট্ৰিন কৰা কথা যদি ৰাখিয়ে মাংস বনাব আৰু এইখিনি মই প্ৰথম কাৰ্যসূচীকেইটা মই আগবঢ়াই দিলোঁ প্ৰথম কাৰ্যসূচীত আমাৰ মাংসত আছে অলপমান নেমু ৰস তাৰপাছত আৰু গৰম মছলা এটা মই নিজে বনোৱা ঘৰত গৰম মছলা তাৰপাছত আৰু কি দিছিলোঁ অকণমান হালধি জিৰা পাউডাৰ নহয় জিৰা পাউডাৰ নাই গৰম মছলা দিছোঁ হালধি আৰু অলপ নেমু এইখিনি ধুনীয়াকৈ মেৰিনেট কৰি পিনি আমি 20 মিনিটমান সময় এনেকৈ ধুনীয়াকৈ ৰাখি থ'লোঁ মালটো প্ৰথম কাৰ্যসূচী সেয়াই আৰু এখন আছিলে লগতে একেটা সময়তে আমি ইয়াতে ৰঙা জলকীয়া আদা নহৰু শুকান জলকীয়া মানে আদা নহৰু ধুনীয়াকৈ মিক্সিত এনেকৈ পেষ্ট এটা বনাই ল'লোঁ বাকী এফালে এখেতে এখন কেৰাহী দি লৈছে আৰু এখেত ইয়াত বহুত দিনৰ মূৰত বনাব লৈছোঁ আজি মাংস মোক যিহেতু বনাব নিদিয়ে মানে আমি আমি বহুত দিন এনেকৈ মানে ব্ৰইলাৰ খোৱা হোৱাই নাছিলে ন ব্ৰইলাৰ বহুত দিন খোৱা হোৱাই নাই আৰু মই নবনাওঁতে বনাব নজনা নিচিনা হৈছে তাকে ভাবিছোঁ আজি আকৌ মই বনাওঁ যিহেতু এইবোৰ বস্তু মোৰ ভাগত নপৰে মোৰ ভাগত অকল আপোনাৰ কিবা কিবি নিৰামিষ ভাজি দালি সেইকেইটাই যি মই বনাব পাৰোঁ বাকী মাছ মাংস তেখেতেই বনায় সেইকাৰণে আজি ভাবিছোঁ মই বনাওঁ কিন্তু সম্পূৰ্ণ মোক তথাপিও বনাব নিদিলে ইয়াত দেখিছে চববোৰ যোগাৰ কৰিয়ে দিলে এতিয়া আৰু অকল জাষ্ট মই বনাবহে লাগে আৰু কিবা ক'বা নেকি আৰু নকওঁ দিয়া ইমান দীঘলীয়া তুমি বক্তৃতা দিবা বুলি মই ভবা নাছিলোঁ কেৰাহী ৰেডি তেন্তে এই পানীকণ শুকোৱাৰ লগে লগে এই তেলকণ দিম আজি ইণ্টাৰেষ্টিং কথা এইকণ তেল আছে ঘৰত আজি মানে আমি তেল চেল আজিকালি বেছি নাখাওঁতো তেল আনিব পাহৰি থাকিলোঁ ভাবিছিলোঁ কালিৰ পৰা ভাবি আছোঁ আনিম কিন্তু আমি এইকেইটা মানে একদম অকণমান তেল দি খাই আছোঁ গতিকে আজি আনিম বুলি ভাবি থাকিলোঁ কিন্তু আজি পাহৰি থাকিলোঁ ঘৰত আহি চাইছোঁ এইকণ আছে এতিয়া মাংস বনাবলৈ হ'ব আৰু কাইলৈ ৰাতিপুৱা কিবা এটা কৰিব লাগিব ৰাতিপুৱা এই দোকানলৈ পঠাই মানিবলৈ গতিকে আজি এতিয়া মাংসটো বনাওঁ আৰু কি যে দিন আহিছোঁ ঘৰত তেল অকণমান নাই কেনেকৈ খাম এনেকুৱা হ'লে লাইফটো কি হ'ব বাৰু বাকী যিকে নহয় বৰ্তমান সময়ত ভাল হ'লে হ'ল মাংসৰ কাৰণে তেল জোখ হৈ গ'ল একদম টুকি দিয়া বছ কয়টো এক পোৱা মাংসত আৰু কিমান তেল দিবা এতিয়া ধুনীয়াকৈ আমি তেলটো দিলে বাকী এখেতৰ হাতত গোটালোঁ কেনেকুৱা বনাই খুৱাই আজি দেখাই আছোঁ আপোনালোকক আজি মই কেনেকুৱা বনাওঁ সম্পূৰ্ণ মোৰ নিজৰ ষ্টাইল মই মনে শিকাই থাকিম দিয়া সেইটো পিঁয়াজৰ পেষ্টটো এখেতেই বনাই দিছে জাষ্ট আৰু এতিয়া মই এতিয়া আমি পিঁয়াজখিনি দিয়ে লগে লগে দি দিম এইখিনি ইয়াত আছে আদা নহৰু আৰু জলকীয়া পেষ্ট শুকান জলকীয়া ৱাও কালাৰ চাওক না ৱাও এইখিনি এতিয়া কি হ'ব লাগিব এইখিনি এতিয়া পুৰা তেলটো ধুনীয়াকৈ ওলাবগৈ লাগিব আৰু এটা কথা আমি তেল মাৰোঁতে একো দিয়া নাই বেলেগ বস্তু অকল এইখিনি দিছোঁ মনে শিকাই আছোঁ কাৰণটো হৈছে এইখিনি তেল মাৰোঁতে অকল আমি
পিঁয়াজখিনি মানে এতিয়া পেষ্টটো দিছোঁ, বেলেগ একো নাই দিয়া ইয়াতে জিৰা চিৰা, কাৰণ আমি ইয়াতে যেতিয়া মাংসটো মেৰিনেশ্যন কৰিছিলোঁ তেতিয়া ই কৈছিলে যে এটা গৰম মছলা পেষ্ট বনাইছিল বুলি। সেই পেষ্টটোৰ লগত আছিলে আপোনাৰ কি দিছা, গোটা জিৰা, গোটা ধনিয়া, অলপমান জালুক, ইলাইচি, দালচেনি দিছিলা ন, আৰু লং দিছিলে। গোটেইকেইটা মিক্সিত পেষ্ট বনাই ইয়াত দি থোৱা আছে। গতিকে চব মই মনে মনে শিকাই আছোঁ, কৈ আছে। তাৰপৰা একো নাই বাৰু, মই কেমেৰাটো অলপ বেকাৰ কৰি দিছিলোঁ। গতিকে আমি ইয়াত তেল মাৰোঁতে সেইবোৰ একো নাই দিয়া, যিহেতু ইয়াত গোটেইখিনি মিক্স হৈ আছে। বঢ়িয়া বঢ়িয়া। এইখিনি লৰাই থকা দেখাই থাকিবানে? নেদেখো, ৰাখি দিয়া। এটা যাদু দেখুৱাম আপোনালোকক। একদম 1 2 3 বুলি ক'ম, এইখিনিত একদম তেল ওলাই যাব। 1 2 3। এইয়া দেখিছে আমাৰ পুৰা তেল এৰিছে আৰু মছলাখিনিৰ পৰা। যাদু হয়। মাল বেছি নাছিলে না, অলপ তেল দিছিলে কাৰণে বহুত বেছি তেল বনাই মানে এই কাহিনী। আজি তোমাৰ কাৰণে কিন্তু, যদি বেয়া হয় খাবা কিন্তু। নহয় বেয়া। দুদিনৰ আগৰ পৰা কৈ আছোঁ তেল আনিব লাগে, তেল আনিব লাগে। এক পদ মাংসত আৰু কিমান তেল পোৱা? কিমান তেল পোৱা? খাব পাৰিছা? মাংস দিয়া। এতিয়া আমি ইয়াতে দি দিম এই মেৰিনেট কৰি ৰখা মাংসখিনি। কেনেকুৱা লাগিছে? বৰ্তমানলৈকে একো ভাল লগা নাই, খালেহে গম পাম। গোন্ধটো কেনেকুৱা পাইছা? গোন্ধটো মছলাটো মই বনাই দিছোঁ না, গোন্ধটো ভালে আহিব। হ'লেও মানে নিজৰ প্ৰশংসাতে পঞ্চমুগ্ধ হৈ থাকিব। আৰে বাবা, খোৱাৰ পাছতে কম কেনেকুৱা হৈছে। এতিয়া আমি ইয়াতে হালধি নিমখ ই চব দিয়ে থৈছিলে, গতিকে এতিয়াই নিদিওঁ। হালধিটো হ'বই চাগে ন? হালধি হ'ব যেন লাগিছে। নাই, হালধি একো দিব নালাগে, নিমখো এতিয়া দিব নালাগে। নিমখ মই দি থৈছিলোঁ জোখত। চাই লওঁ, পাছত যদি লাগে নিমখ অকণমান দিম। বাকী হালধি চালধি চব ঠিক হৈ আছে। এইখন চাইডত যে লাগি আছে, এখন লৰাই দিছোঁ নহ'লে দেৰি যাব। মই দেখাই নাই বোলো, চাপৰ মানুহ ভৰি এনেকৈ। ৱাও, চাপৰ মানুহৰ চিষ্টেম দেখা, ভৰি একদম এনেকৈ দিব লগা হৈছে। ৱাও, কি কৰিবা আৰু উপায় নাই। চাপৰ চুটি মানুহৰ কথা বুজিছা? কি যে ভুল কৰিলোঁ মই জীৱনত। চুল এখনখিনি দিব পাৰিব অকণমান। মানে মাংসটো নহ'লে বৰ ভাল নহ'ব যেন লাগিছে। মোৰ হাতখন এনেই জাষ্ট লগাই দিছোঁ, লগাই দিলে দেখিছে এনেকুৱা কথা কয়। মোক বনাই থকা দেখিটা সহ্য নহ'ল আৰু কেমেৰা ধৰি থাকিব নোৱাৰে বুলি। এই বনাই থকা মানুহ যে, মোক বনোৱা দেখি তাৰ সহ্য হোৱা নাই। মোক কৈছে দিয়াচোন দিয়া, মই অকণমান বোলে লৰাই চাওঁ। মাংসখিনি লৰাবৰ কাৰণে মোৰ পৰা হেতাখন কাঢ়ি লৈছে। মাংসটো বৰকে অকণমান শুকাই যোৱা নিচিনা হৈছে, সেইকাৰণে এতিয়া ইয়াতে আকৌ অকণমান পানী দি মানে মছলাটো বেছি যদি জ্বলি যায় তেতিয়া মানে মছলাৰ ফ্লেভাৰটো নাথাকে আৰু। এতিয়া সেইকাৰণে অলপ অলপ পানী দি এনেকৈ মিহি মিহিকৈ মালটো বনাই থাকিব দেই। মাংসটো ভাজিলোঁ ন, 3 মিনিটমান ভাজিলোঁ এনেকৈ পানী নিদিয়াকৈ। এতিয়া আকৌ পানী দি মিনিট চিনিট চব বাদ দিয়ক, মাংস মুঠতে নিসিজালৈকে বনাই থাকিব। কথা সেইটো মতে যদি আপোনালোকে বনাবলৈ হয়, মাংস নিসিজিবলৈও আছে। মই শিকোৱা নাই দেই কাকো, মই শিকাব নাজানো। মই নিজে ভালকৈ বনাব নাজানো, মই শিকি আছোঁ। কিন্তু মই কৈছোঁ আৰু কেইমিনিট বনালোঁ, মই আজিলৈকে নিজে ভালকৈ বনাব নাজানো। কিন্তু কেতিয়াবা আকৌ বহুত ধুনীয়া বনাই দিওঁ। এইটো কেনেকৈ হয় নিজে নাজানো। আমাৰ ব্ৰইলাৰ চিকেন ৰেডি হৈছেগৈ আৰু। সেইটো ক'ৰ পৰা আনিলে? সেইটো ভাষা সেইটো ক'ৰ পৰা আনিলে? কথা কোৱা। এইটো উদূৰ ইংলেণ্ডৰ পৰা আহি আছে ভাষাটো। এইটো মালটো এতিয়া তেলটো ওলাই গৈছে ধুনীয়াকৈ। আৰু মালটো আমি গ্ৰেভি বনাম না, যিহেতু আমি ৰাতি ৰুটি খাওঁ, সেইকাৰণে গ্ৰেভি বনাব লাগিব। গ্ৰেভিৰ কাৰণে আপোনালোকে 1 পোৱা মাংসৰ কাৰণে এনেকুৱা এটা জোখৰ এটা গ্লাছত 1 গ্লাছ পানী লৈ ল'ব। আৰু পানীটো লোৱাৰ পাছত এইটো দি দিব এনেকৈ দেই। ফোনটোত ন মোবাইলটো এনেকৈ ধৰণে তোমাৰ কালাৰটো কিবা ঢেপা লাগিছে। কালাৰ ঢেপাই, তুমি এনেকুৱাই বনোৱা। তুমি কি বহুত কিবা ভাল বনোৱা বুলি ভাবি আছা নেকি নিজকে? ডায়লগ দিছে দেখা। ইমান কি বনাইছে চাচোন। এইফালে মই আটা মাৰি আছোঁ। এয়া চাওকচোন, পলাইছাগে এতিয়া, পলাইছাগে। ক'লৈ পলালা? বেলকনিলৈ দৌৰি লাগিছে। চাই এইফালে আহাচোন, এইফালে আহা, ওলাই আহা। কিয় ইমানকৈ মাতি পৰিছে? এইফালে আহা, এইফালে আহা। ক'লৈ গৈছাগে? ক'লৈ গৈছা? মই আটা মাৰি থাকোঁতে মনে মনে মাংস নি বাতিত আনি ভালকৈ সিজিছে নে দেখিলে চাচোন। পলাইছাগে এতিয়া, সিজিলে জানো? খাই আছা? কেনেকুৱা হৈছে হ'লে? সেয়া আমাৰ মাংস ৰেডি। কালাৰত নাযাব, কাৰণ আমি কালাৰ উঠিবলৈ বহুত বেছি জলকীয়া দিয়া নাই ন, আৰু ৰেড চিলি, কাশ্মীৰী মিৰ্চ একো দিয়া নাই ন। সেইবিলাক অকল শুকান জলকীয়া দুটা আমি খুন্দি দিছিলোঁ এনেই। কিন্তু কালাৰটো মেইন কথা নহয়,
এনেকুৱাই টেষ্টি হৈছে নহয় চিৰিয়াছলি কৈছোঁ এনেকুৱাই টেষ্টি হৈছে মানে মালটো মনে মনে চুগৈ গৈ পিনে খাই আছে অঁ মই খাই দিছোঁ মই মুক্ত মই খাই দিছোঁ কালাৰো বেয়া অহা নাই দিয়া ঠিকেই আহিছে কিন্তু মই কোৱা নাই যে ভিডিঅ'ত কালাৰটো ভাল অহা নাই ইছ আকৌ সেইটো ডাইলগ দিব নালাগে আৰু ৰেড কালাৰটো ঠিকেই ন বহুত ভাল লাগিছে সঁচাকৈ তুমি বহুত ধুনীয়া বনাইছা তুমি পাৰিবা তোমাৰ ভৱিষ্যত আছে পাৰিবা ইয়া আৰু বাইদেৱে আমাৰ গেছ বন্ধ কৰি দিলে আমাৰ চিকেন হৈ গ'ল চিকেন মই টেষ্টটো কৰিলোঁ ধুনীয়া হ'ল আৰু আমাৰ কাপোৰখন চাওঁ এখন একদম কালাৰ উঠাই কাপোৰ চাপোৰ নুধুৱে কেনেকুৱাকৈ থৈ দিছে আৰু এইটো ৰুটি বনাওঁ ৰাতিপুৱা যে দোচা যে বনাওঁ দোচা বনাওঁতে মানে তুমি দোচাও বনাওঁ ৰাতিপুৱা দোচা বনাওঁতে মই চোন আজিলৈ খায়ে পোৱা নাই তুমি বনোৱা দোচা এনেকৈ কিমান টাৱাখনত মই সেইদিনাখন হেৰি নাপায় এখনে তেল উঠো এখন ধুলে এনেকৈ তেলটো লৰাই দিলোঁ নাই তেলটো লগাই দিলোঁ সেইকাৰণে এখন এনেকুৱা অঁ তুমি মানে এই আমাৰ ফুলা ৰুটি দেই বাকী বেয়া বনালেও তুমি ৰুটিটো বহুত ধুনীয়া বনোৱা কি ধুনীয়া ফুলা মই ৰুটি বনাইছোঁ ইমান গৰমত তোমাক মই ৰুটি বনাই খুৱাইছোঁ পৃথিৱীত অকল তুমিহে খুৱাই আছা মোক আৰু বেলেগ মানুহে খোৱা নাই বনাই ইমান কষ্টত আহিলে দেখিছা এইয়া হৈছে আমাৰ ফুলা ৱাই বেছি কওঁতে সেই ফুলি যায় যে কথা কোৱা চলত দেখিছা নাই ৰুটিটো দেৰাই পেলাই ধুনীয়া এইফালে চোৱা ধুনীয়া হৈছে এইটোৱে এইটো চাইড ধুনীয়া হ'ল কিন্তু এইফালে চাইডটো কথা বেছি পালা যে চোৱা কি অৱস্থা হ'ল হ'ব দিয়া এডোখৰ একো নাই বাৰু বাকী এইকেইটা ভালকৈ বনোৱা আৰু পটাপট খাব লাগে একদম মই শুওঁ আৰু খাই বৈ পিনে একদম বহুত ভাগৰ লাগিছে মোৰ এয়া আমাৰ আজিৰ থালি ৰেডি হৈ গ'ল হয় মাই ডগছ বুলি কৈছোঁ কিয় বেলেগ সজাই আনিছে একদম ভিডিঅ' বনাম বুলি সদায় সজাই নিৰু নে কি এনেকুৱা অদ্ভুত কথা নক'বা তথাপি এইটো ষ্টাইলত একেবাৰে চামুচো লাইন একেবাৰে এনেকৈ মই চামুচকেইখন লাইনকৈ দিয়া নাছিলোঁ লাইন হৈ গ'ল ধুনীয়াকৈ বা বাকী যিয়ে নহওক দেখি ভাল লাগিছে মই আমি টেষ্ট কৰিছোঁ গ্ৰেভিটো একদম মজাকৈ গ্ৰেভিটো কি মজা আছে দেই ৱাও কেনেকুৱা ভাল বনাইছেনে অ' মাই গড গ্ৰেভি চাওক না গ্ৰেভিটো এনেকৈ লৈ এনেকৈ কেঁচা পিঁয়াজ অকণ মোৰ লোভ লাগি গৈছে তুমি খুৱাই থকা দেখি অকণমান খুৱাই দিয়া না মোক প্লিজ অকণমান খুৱাই দিয়া তামাম টেষ্টি হৈছে আমি খাই লওঁ ধুনীয়াকৈ ভিডিঅ'টো শেষ কৰি দিয়া কামোৰ চাব নাপাব দেই ৰাইজল ধুনীয়া খাই লওঁ আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট ছাবস্ক্ৰাইব যিমান যি পাৰে মুঠতে গোটেইখিনি কৰি দিব যিখিনি কৰিব লাগে মানে যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই অল কৰি দিব দেই তেন্তে আজিলৈ আহিছোঁ আকৌ এটা নতুন ভিডিঅ'তে পুনৰ লগ পাম বাই বাই এণ্ড গুড নাইট চিকেন